দক্ষিণ দেফেলি আঞ্চলিক ছাত্ৰ সন্থাই এক বিশাল বাইক ৰেলী উলিয়াইছোঁ আৰু আমাৰ ৰাজ্যসভাৰ মাননীয় সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যি নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে যি তুলুঙা মন্তব্য আগবঢ়াই মানে অসমৰ জাতীয় দল সংগঠনৰ আন্দোলনক যি তেওঁ মানে দুৰ্বল কৰিব বিচাৰিছে তাৰ আমি আজি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁ কোনো বিটিএডিৰ সাংসদ নহয়, তেওঁ আমাৰ মানে সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাত তেখেতে আছে। তেওঁ সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী ভাষা সংস্কৃতিৰ হৈ মাত মাতক। তেওঁ বিটিএডিৰ হৈ ওকালতি কৰা বাদ দিয়ক, সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত তেওঁ থিয় হওক, কেৱল বিপক্ষে তেখেতক থিয় হ'বলৈ আহ্বান জনাইছোঁ। আৰু আমি অতুল বৰা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ আজি তামোলপুৰৰ পৰা তেখেতৰ যিটো তেওঁলোকে নেকি যি অসম আন্দোলনৰ ফলশ্ৰুতিত যি নেকি এজিপি দলৰ জন্ম হৈছিল আৰু যি অসম চুক্তিক আজি উলংঘা কৰিবলৈ যি নাগৰিকত্ব সংশোধনী বিধেয়ক আহি আছে, তেনেকুৱা এখন বিধেয়ক তেওঁলোকে মানি লোৱাটো লজ্জাজনক। অতুল বৰা যদি অলপো যদি গাত যদি অসমীয়াৰ তেজ আছে তেওঁ আজিয়ে বিৰোধিতা কৰক আৰু বিজেপি চৰকাৰৰ কেবৰ বিৰুদ্ধে তেখেতে মাত মাতক, অসমীয়া ৰাইজৰ পক্ষত থিয় হওক। আমি তেখেতসকলক আহ্বান জনাম, অসমীয়া ৰাইজৰ পক্ষত আহক, কেবৰ বিৰুদ্ধে মাত মাতক। এই কেব আমি নামানো, এই কেব সংবিধান বিৰোধী, এই কেব জাতিধ্বংসী কেব, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য সভ্যতা সংস্কৃতি এই কেবে ধ্বংস কৰিব। এই কেব আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই কেব মানি নলয়। তেখেতসকলক আমি আহ্বান জনাম। AJCPৰ সহযোগত এক বিশাল বাইক ৰেলী কাৰ্যসূচী কৰি আহি আজি তামোলপুৰত অৱস্থান কৰিছে আৰু এই তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত লগ হৈ বিশ্বজিৎ দৈমাৰী আৰু অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। ইয়াৰ কাৰণ এইটোৱে যে যি অতুল বৰাই অসম চুক্তিৰ লগত জড়িত আছিল, সেই অতুল বৰাই আজি অসম চুক্তিক নস্যাৎ কৰা এই কেবখন মানি ল'ব বিচাৰিছে আৰু বিশ্বজিৎ দৈমাৰীয়ে তেখেতে কোনো এই কেবৰ সাৰ মৰ্ম নুবুজাকৈ বিদেশীৰ সমস্যাখিনি কেৱল মানে BTCৰ বাহিৰৰ সমস্যা বুলি ভাবি লৈ তেখেতে যি কেব সমৰ্থন কৰিছে তাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। তেখেতে এই কেব যদি মানি লয় অনাগত দিনত আমি BPF দলৰ বিৰুদ্ধে আমি ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু এই কেব আমি নামানো। এই কেব জাতিধ্বংসী কেব, এই কেব সংবিধান বিৰোধী কেব, অসম চুক্তি উলংঘা কৰা এখন কেব। এই নাগৰিকত্ব সংশোধনী বিধেয়কখন যেতিয়া আইনলৈ ৰূপান্তৰিত হ'ব তেতিয়া 2014 চনৰ 31 ডিচেম্বৰলৈ অহা সকলো হিন্দু বিদেশীক তেখেতসকলে নাগৰিকত্ব প্ৰদান কৰিব আৰু নাগৰিকত্ব প্ৰদান কৰিলে তেতিয়া অসমত অসমীয়াই সংখ্যালঘুত পৰিণত হ'ব। ভাষা মাটি কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আহি পৰিব। গতিকে এই কেব আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ, আমি নামানো। আমি এই আন্দোলন আমাৰ ইমানতে সমাপ্ত নহয়। আমি অনাগত দিনত আৰু তীব্ৰভাৱে আমি আন্দোলন কৰি যাম। আমি